কি হ'ল ৰাতিপুৱাও টিউচন সন্ধিয়াও টিউচন দুপৰীয়া মোকে ল নহ'লে টিউচন আহিবি নহ'লে তোক ঘৰতে পঢ়াম ঐ ছোৱালী খং উঠাই নলবি দেই আজি 3 দিন ধৰি তোৰ কাৰণে এই গছতলিত ৰৈ আছো তই জাননে ৰঙা কাপোৰ এখন মাৰি নললি কিয় খং উঠাই নলবি দেই ডিঙিত উঠাই লৈ একেবাৰে ঘৰতহে নমামগৈ তোক মাহঁত আহিছে পলা পলা মাহঁত আহিছে পলা পলা তহঁতে কিন্তু ঘৰলৈ গৈ এতিয়া পঢ়িবি তই আকৌ ইয়াত কি কৰি আছ চেনি ভাই ইয়াতে ৰ'বলৈ কৈছে টিউচনৰ পইচা দিব বোলে অ মা মোটা লাগিছে হে এইটো যা সিফালে কৰগে তই আকৌ ইহঁতক লৈ ক'লে যাও মহাজনৰ নাতিনীয়েকৰ জন্মদিন পাতিছে আৰু সিহঁতৰ কলি বোৱাৰীজনীয়ে দহাই দহাই বুবু আৰু মাইনাক লৈ যাবলৈ কৈছে তাকে সিহঁতে কোনোদিন জন্মদিন দেখা নাই যে তই এতিয়া ইয়াত ৰৈ থাকিব নালাগে চেনিহি বিহে পইচা কাইলৈ দিব তই এতিয়া ঘৰলৈ যা অ এয়া কি হ'ল তোৰ দেখা নাই তোৰ ভাইৰে কি কৰি থাকো মোক দে হ'ব দে তই যাই থাকিবি মই যাওঁ ঐ এতিয়া এনেকৈ কৰি থাকিলে কি কৰিবি হা আচ্ছা মাইনাজনী আমাৰ গাঁৱৰে নেকি নিজৰ গাঁৱৰ ছোৱালীজনীক চিনি নোপোৱা নেকি মানে কি বাই ডাঙৰ ছোৱালী মানে সৰু এজনীও আছে একে সাথ এক ফ্ৰী টাউনৰ বান্দৰ আমি গাঁৱত অসভ্যালি বুলি কয় আৰু এনেকুৱা অসভ্যালি মই ভাল নাপাওঁ মাইণ্ড ইট ও মাই গড সো টেলেণ্টেড লা তোৰ গাঁৱত যে ইমান ডাল নোহোৱা ফুলবোৰ ফুলি আছে আৰে ভাই তই মোক আগতে কোৱা নাই কিয় এক মোক লাগিবই ভাই চুকা ছোৱালী বিয়া পাতিলে বোলে ল'ৰা ছোৱালীও চুকা হয় আমাৰ দৰে গাধ নহয় তই নুবুজ কিয় কি বুজিব লাগে কচোন একেখন গাঁৱতে থাকি তোক লগ কৰিবলৈ এসপ্তাহ হ'ব লাগে মই জানো ইচ্ছা কৰি তোক লগ নকৰাকৈ আছো তেন্তে বল নহ'লে আজিয়ে তোক পলৈ লৈ যাওঁ মাৰো গাটো ভাল নহয় ভণ্টিৰো লগ এটা হ'ব তই নুবুজ কিয় মই ইচ্ছা কৰিলে তোৰ লগত যাব নোৱাৰো টিউচন কেইটা কৰি বুবু মাইনা পঢ়াৰ খৰচটোকে উলিয়াইছো মই যদি গুচি যাওঁ সিহঁতৰ কি হ'ব কচোন নহয় অ' মাৰ গাটো এইকেইদিন খুবেই বেয়া বোৱাৰীজনী চোৱাৰ বৰকৈ হেঁপাহ আছিলো মাৰ গাটো খুব বেয়া মাৰ যদি কিবা এটা হয় মই একেবাৰে গুচি যাম বাহিৰলৈ কেতিয়াও ঘূৰি নাহোঁ আৰু